Welcome back to my channel. মই নমিতা সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা ৰেচিপি চিকেন পোলাও ৰেচিপি আৰু কি ধৰণেনো মই বনালো বলকচোন চাওঁ তেতিয়ালে ভিডিঅ'টো শেষলৈকে। ৰেচিপিটো বনাবলৈ মই লৈছো তেজপাত দুখিলা, আদা নহৰু পেষ্ট অকনমান, জিৰা গুটি আৰু পিয়াজ 3টা। প্ৰথমে মই চিকেনখিনি অলপ বইল কৰি লৈছো। তাৰ যেহেতু বীজাণুটো যাব লাগিব সেই কাৰণে আৰু অকনমান কোমল হলে ভাল হয়। আৰু এয়া চিকেনটো বইল হৈ আহিলে এতিয়া মই উলিয়াই ললো আৰু কোমল কোমল অংশখিনি মই কাটি লৈছো। হাড়দিবোৰ দিয়া নাই যেহেতু চিকেন পোলাও হয়, হাড়দিবোৰ দিলে বেয়া লাগিব আৰু এই ধৰণে অলপ কাটিং কৰি লৈছো। হাড়দিবোৰ এৰুৱাই দিছো। এতিয়া কাটিং হৈ গ'ল আৰু এতিয়া মই চিকেনখিনি অকমান মেৰিনেট কৰি ল'ম। আৰু প্ৰথমে মই ইয়াত দিম হালধি অলপ দিছো আৰু মই বেছি মছলা ইউজ কৰা নাই কাৰণ ল'ৰাবিলাকে খাব। আগতে পাঁচফোৰণ অকনমান পিহি পেলাই দিছিলো আৰু এয়া ধুনীয়াকৈ মিক্স কৰি দিছো। এতিয়া আপোনালোকে ৰেড চিলি দিব পাৰে জলকীয়া খোৱাবোৰে, সেইটো নিজৰ কথা। আৰু এই ধৰণে মই এয়া মেৰিনেট কৰি লৈছো। আৰু এতিয়া মই কেৰাহী পাতি ইয়াত তেল দিছো। মই অলিভ অইল তেলেই ইউজ কৰিছো। আৰু এতিয়া মই ইয়াত পিয়াজ কাটিং কৰি থৈছিলো আৰু সেইখিনিও দি দিলো। পিয়াজটো মই দীঘলিকৈ চিলিকৈ কাটিছো আৰু এই ধৰণে কাটি অলপ সৰহ হ'লে ভাল হয় পিয়াজটো। অকনমান দেৰিলৈকে ভাজিব লাগিব কাৰণ অকনমান পিয়াজটো অলপ ধুনীয়াকৈ সিজিব লাগিব। এইটো খাই খুব টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব, বনাই খাই চাব, ভাল পালে কমেণ্টত জনাব। আৰু এতিয়া মই এইখিনি চিকেনখিনি দি দিম তাত আৰু এটা গোটেইখিনি লৰাই দিছো। এয়া দেখিছে কালাৰ আহি আছে, খুব ধুনীয়া কালাৰ এটা উঠিছে। আৰু আলু এটা দুটামান দি দিছো, দুটাই দিছো আলু সৰু সৰুকে এই ধৰণে কাটি দিছো। আৰু বিলাহী মই এই ধৰণে গোল গোলকে ৰাউণ্ডত কাটি পেলাই দি দিছো আৰু এতিয়া গোটেইখিনি লৰাই দিছো। আৰু ইয়াত মই মলাই অকনমান দি দিছো কাৰণ মিঠাটো হ'বলে, তেতিয়াহে খাই টেষ্টি লাগিব। আৰু আপোনালোকে বনাই চাব এই ধৰণে আৰু খুব ধুনীয়া কালাৰ এটা উঠিছে দেখিছে। আৰু এয়া লৰাই দিছো অলপ আৰু আলুটো অকমান সিজিব লাগিব। এতিয়া ইয়াত মই এয়া চাউলখিনি দি দিম, যিখিনি মই অলৰেডি তিয়াই মেলি অলপ মানে পানীটো নিগৰাই থৈছিলো আৰু সেইখিনি ইয়াত এড কৰি দিছো। আৰু এই ধৰণে খুব লৰাই থাকিব লাগিব। আপোনালোকে কেৰাহীটো বনাব পাৰিব, কুহুমীয়া গৰম পানী দি দি উতলাব লাগিব। আৰু ইয়াত মই বাটাৰ অকনমান ইউজ কৰিছো। বাটাৰটো দিলে মানে অলপ ধুনীয়া হয় খাবলৈ। আৰু এয়া ধুনীয়াকৈ লৰাই আছো। আৰু ইয়াত পানী কুহুমীয়া গৰম পানী এগিলাচ দিছো। আৰু ইয়াত ঢাকনখন মাৰি দিব লাগিব এতিয়া। আৰু ৰেচিপি মোৰ ৰেডি হৈ গ'ল। আৰু কেনে পালে আপোনালোকে ভিডিঅ'টো চাই জনাব। আৰু যিসকল মোৰ নতুন ফ্ৰেণ্ড, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিয়ে যেন। থেংক ইউ, ধন্যবাদ।